Hello dear friends, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে ক্লাছ 11 ইংলিছ সাবজেক্ট 2 কেনেকৈ পাস কৰিম বিফোর এক্সাম। যে এইচএস ফার্স্ট ইয়াৰত পঢ়ি থকা ষ্টুডেন্ট সকলে মানে এই এতিয়া ইংলিছ সাবজেক্ট 2 এই কেইদিন মানে কেনেকৈ পঢ়িলে মানে পাস কৰিব পাৰিব। যদি তুমি মানে এক্সামৰ দিনাও চাই আছা মৰ্নিংত তথাপিও মানে পাস কৰিব পাৰিবা। যদি এক্সামৰ একদিন দুদিন তিনিদিন চাৰিদিন আগত চাই আছা তোমালোকে এটলিষ্ট এই ভিডিঅ'টো চালে পাস কৰিব পাৰিবা। মই গ্যাৰান্টি দিওঁ যদি এই ভিডিঅ'টো ওয়াচ কৰা আৰু এই ভিডিঅ'টো তোমালোকে ফুল ওয়াচ কৰিব লাগিব, ফুল চাব লাগিব আৰু যেনেকৈ মই মানে ষ্ট্ৰেটেজি দিম তেনেকৈ মানে ফলো কৰিব লাগিব। ফলো কৰিলে তোমালোকে মই গ্যাৰান্টি দিওঁ পাস কৰিব পাৰিবা। যদি তোমালোকে মানে এতিয়ালৈকে একো পৰা নাই তথাপি এই ভিডিঅ'টো চালে পাস কৰিব পাৰিবা। তোমালোকে ভিডিঅ'টো মানে ইনক্লুই চাবা। এই ভিডিঅ'টোত স্পেশালি এইখিনিৰ ওপৰত মানে আলোচনা কৰা হ'ব যে সিলেবাস ইংলিছ সাবজেক্টৰ তোমালোকে ফাৰ্স্ট অফ অল সিলেবাস জানি ল'ব লাগিব, কেনেকৈ পঢ়িম, তাৰপিছত ৰিভিজন কেনেকৈ কৰিম, এক্সাম ৰিলেটেড আৰু ইজি অনলি ইজিখিনি পঢ়িব লাগিব, এইখিনি আলোচনা কৰা হ'ব। ফাৰ্স্ট অফ অল তোমালোকে চাই লোৱা যে সিলেবাস। ফাৰ্স্টত তোমালোকে সিলেবাস চাই ল'ব লাগিব যে তোমালোকৰ মানে ইংলিছ সাবজেক্টটোত মানে কি কি ইয়াত সোমাই আছে আৰু কেনে ধৰণৰ প্ৰশ্ন আহিব আৰু কি ক'ত নম্বৰ আছে। ফাৰ্স্ট অফ অল তোমালোকৰ মেইন বুক প্লাছ মেইন বুকত প্ৰশ্ন আৰু পয়েট্ৰি আছে প্লাছ ৰিভিট যেটো তোমালোকৰ স্ন্যাপশ্বট বুলি কোৱা হয়। টোটেল তোমালোকৰ 40 মাৰ্কস আহিব ইয়াৰ পৰা, মানে টেক্সচুৱেলৰ পৰা 40 মাৰ্কস আহিব। তাৰপিছত ৰাইটিং সেকশন ইয়াৰ পৰা তোমালোকৰ 20 মাৰ্কস আহিব। তাৰপিছত গ্ৰামাৰ 10 মাৰ্কস আহিব আৰু পেজেস যেটো আছে তোমালোকৰ 20 মাৰ্কস আহিব আৰু প্ৰেক্টিকেল তোমালোকৰ 10 মাৰ্কস, টোটেল 100 মাৰ্কস। আৰু তোমালোকে জানা যে তোমালোকৰ মানে ফাৰ্স্ট ইয়াৰত মানে 10 মাৰ্কস প্ৰেক্টিকেল থাকে আৰু 90 ভিতৰত তোমালোকৰ 27 পাস মাৰ্ক হয়। এতিয়া চাবা তোমালোকে যে কেনেকৈ পঢ়িম। এতিয়া আৰু কৈ নাথাকো যে ৰাইটিং সেকশনত কি আছে, ডাইৰেক্ট কম যে ৰাইটিং সেকশনত তোমালোকে কোনটো টপিক মানে কভাৰ কৰিবা আৰু এটো পঢ়িলে তোমালোকে মাৰ্ক পাবাই। যে কেনেকৈ পঢ়িম যে ৰাইটিং সেকশন তোমালোকে ফাৰ্স্ট পঢ়িবা। তোমালোকৰ যেটো ৰাইটিং সেকশন আছে 20 মাৰ্কস এটো ফাৰ্স্ট পঢ়িবা। ইয়াৰে কোনটো পঢ়িবা হেতু কম, অনলি মানে এটা পঢ়িবা জব এপ্লিকেশন। এই ৰাইটিং সেকশনৰ অনলি জব এপ্লিকেশন পঢ়িবা। এই জব এপ্লিকেশন যদি তোমালোকৰ মানে পঢ়া নাই এতিয়ালৈকে তোমালোকে কি কৰিবা ইউটিউবৰ পৰা সাৰ্চ কৰি মানে এই জব এপ্লিকেশন কেনেকৈ লিখে ফৰমেটটো তোমালোকে শিকি ল'বা। আৰু জব এপ্লিকেশন তোমালোকৰ এইচএস সেকেন্ড ইয়াৰতো লাগিব, সেইকাৰণে জব এপ্লিকেশন ৰাইটিং সেকশনৰ একো নালাগে, অনলি জব এপ্লিকেশন যেটো আছে হেতু তোমালোকে ফৰমেট জানি ল'বা আৰু যিকোনো ধৰণৰ কোশ্চেন না হোক যাতে পাৰা। এটো জব এপ্লিকেশনত থাকিব 10 মাৰ্কস, অনলি তোমালোকে জব এপ্লিকেশন চাবা। এটো তোমালোকে যদি এটা ভিডিও চোৱা হৈ যাব আৰু বাকি একো চাব নালাগে যদি তোমালোকে এতিয়ালৈকে মানে একো পঢ়া নাই। তাৰপিছত তোমালোকে আহিবা পেজেস তোমালোকে সেকেন্ড এটো পঢ়াই দিবা। ইয়াত 20 মাৰ্কস থাকে আৰু এটো তোমালোকে প্ৰেক্টিস কৰিব লাগিব। এটো তোমালোকৰ মানে 10ৰ নিচিনা মানে ইমান সহজ নিদিয়ে এই পেজেসটো, সেইকাৰণে তোমালোকে প্ৰেক্টিস কৰিব লাগিব। প্ৰেক্টিস কৰা কৰিবা। তোমালোকে যদি মানে প্ৰিভিয়াসৰ কোশ্চেন চোৱা বা তোমালোকৰ যদি বুক আছে ৰেফাৰেন্স বুক আছে ইয়াৰে তোমালোকে চাবা যে কিছুমান পেজেস দি আছে সেইখিনি তোমালোকে সলভ কৰিবা আৰু তোমালোকে টেস্ট পেপাৰৰ মানে যিবিলাক পেজ আছে এইবিলাক সলভ কৰিব পাৰিবা। আৰু ইউটিউবৰ পৰা এটা ভিডিও চাবা যে মানে পেজেস কেনেকৈ সলভ কৰে এটো চাবা। ইয়াৰ পৰা তোমালোকে হ'ব 20 মাৰ্কস আৰু লাষ্টত কম ইয়াৰ পৰা মানে তোমালোকে কেনেকৈ লিখিলা মানে ইয়াৰ পৰা এটলিষ্ট কাটি কুটি হলেও তোমালোকে মানে কিমান পাবা সেইখিনি কোৱা হ'ব। তাৰপিছত তোমালোকে গ্ৰামাৰ থাৰ্ড পঢ়িবা। যে গ্ৰামাৰ থাৰ্ড ইয়াৰে তোমালোকে কি পঢ়িবা, ইয়াৰে তোমালোকে যিখিনি মানে আগতে পঢ়ি আহিছা সেইখিনি পঢ়িবা আৰু নতুনখিনি তোমালোকে বস্তু পঢ়িব নালাগে। যে তোমালোকে টেন্স মানে 10 লেভেলৰ যিখিনি পাইছা সেইখিনি মানে ইয়াৰ ভিতৰতে মানে কমন পঢ়িব, সেইখিনি তোমালোকে ৰিভিজন কৰি যাবা আৰু প্ৰিভিয়াসৰ কোশ্চেনবিলাক তোমালোকে চাই যাবা টেন্সৰ। তাৰপিছত ডিগ্ৰী একদম সহজ হয়। ডিগ্ৰী 3 প্ৰকাৰৰ পজিটিভ, সুপাৰলেটিভ এণ্ড কম্পাৰেটিভ। ডিগ্ৰী 3 প্ৰকাৰৰ, এই তিনিটা ডিগ্ৰী মানে তোমালোকে মানে ষ্ট্ৰাকচাৰটো চাবা। ষ্ট্ৰাকচাৰ চাই তোমালোকে যিকোনো ধৰণৰ নাহক পাৰিবা। আৰু তোমালোকে টেক কোশ্চেন এটো সহজ হয় আৰু ডিটাৰমিনাৰ্স একদম সহজ হয়। এইকেইটা তোমালোকে চাবা, এইকেইটা যদি তোমালোকে ইউটিউবত সাৰ্চ কৰা আৰু তোমালোকে যদি এটা ভিডিও চোৱা এটা ভিডিওৰে তোমালোকে কভাৰ হৈ যাব। আৰু তাৰপিছত তোমালোকে মানে প্ৰিভিয়াসৰ কোশ্চেন কৰিবা, লাষ্ট 5 ইয়াৰ্স প্ৰিভিয়াসৰ কোশ্চেন কৰিবা। ইয়াৰ পৰা তোমালোকে 10 মাৰ্কস থাকে যে গ্ৰামাৰৰ এটলিষ্ট ধৰি 6 মাৰ্কস পাবা। PIQ ইম্পৰ্টেন্ট মানে গ্ৰামাৰত PIQ মানে প্ৰিভিয়াসৰ কোশ্চেন ইম্পৰ্টেন্ট হয়।
তাৰপিছত তোমালোকে চাবা মেইন বুক যে মেইন বুক সিমান তোমালোকে পঢ়িব নালাগে যদি তোমালোকে মেইন বুক পঢ়া নাই মানে এতিয়া মানে সিমান পঢ়িব নালাগে তোমালোকে কি কৰিবা এটলিষ্ট দুটা কবিতা আৰু দুটা গল্প পঢ়িবা দুটা কবিতা আৰু দুটা গল্প যিকোনো দুটা যি দুটা তোমালোকৰ মানে আগতে অলপ পঢ়িছা আৰু তোমালোকৰ ইণ্টাৰেষ্টেড হয় সেই দুটা কবিতা আৰু দুটা গল্প মান পঢ়িবা আৰু স্ন্যাপশ্বট তোমালোকৰ একদম মানে বাদ দিবা সেইটো পঢ়িব নালাগে স্ন্যাপশ্বটটো এইটো তোমালোকে স্কিপ কৰিব পাৰা কি কৰিবা ইয়াৰ পৰা মেইন বুক এটলিষ্ট ধৰিছোঁ যে 10 মাৰ্কছ এটা পাবা 30 মাৰ্কছ আহে 30 মাৰ্কছ তোমালোকে 10 মাৰ্কছ এটা পাবা টোটেল হিসাব যদি কৰোঁ যে 10 মাৰ্কছ 20 মাৰ্কছ 30 প্লাছ 6 36 প্লাছ 10 46 মাৰ্ক এনসাৰ কৰিব পাৰিবা মই যিখিনি ক'লোঁ সেইখিনি যদি তোমালোকে মানে পঢ়া আৰু তোমালোকে যদি সেইখিনিৰ ভিতৰত মানে যদি নোৱাৰা মানে তোমালোকৰ যদি মানে নোটছ নাই তেনেহ'লে তোমালোকে কি কৰিবা ইউটিউবৰ পৰা অনলি যিকেইটা কৈছোঁ সেইকেইটা তোমালোকে চাৰ্চ কৰি পঢ়িবা এদিন লাগিব এদিনতে কমপ্লিট হ'ব 46 মাৰ্ক এনসাৰ কৰিব পাৰিবা এই 46 মাৰ্ক এনসাৰ কৰাৰ পিছত তোমালোক কাটি কুটি মানে কিমান পাবা সেইখিনি এতিয়া কোৱা হ'ব আৰু তোমালোকে মাষ্ট বি ৰিভিজন কৰিব লাগিব এতিয়া কম যে 46 এৰ ভিতৰত তোমালোকে মানে কাটি কুটি কিমান পাবা যে তোমালোকে যদি জব এপ্লিকেশ্যন লিখা ইয়াৰ 10 মাৰ্কছ যেনেদৰে লিখা তোমালোকে এটা 8 মাৰ্কছ পাবা তাৰপিছত পেজেছ তোমালোকে মানে যদি প্ৰেক্টিছ কৰি যোৱা তোমালোকে 15 মাৰ্কছ এটা পাবাই 20 ৰ ভিতৰত আৰু তোমালোকে যদি গ্ৰামাৰ 6 ৰ ভিতৰত তোমালোকে এটা 5 পাবাই আৰু মেইন বুক তোমালোকে 10 ৰ ভিতৰত 7 মাৰ্ক পাবাই টোটেল 35 মাৰ্কছ পাবা আৰু যদি তোমালোকে প্ৰেক্টিকেল 8 মাৰ্ক দিলে তোমালোকে 43 মাৰ্কছ পাবা 46 মাৰ্ক পালে মানে ইংলিছত মানে এটা বহুত ভাল মাৰ্ক হয় এতিয়া কম যে ৰিভিজন কেনেকৈ কৰিবা যে প্ৰিভিয়াছৰ কুৱেশ্যন চাবা প্লাছ নাচাই লিখিবা যিখিনি পৰা সেইখিনি নাচাই লিখাৰ চেষ্টা কৰিবা প্লাছ ৰাইটিং লিখি মানে প্ৰেক্টিছ কৰিবা তাৰপিছত এক্সাম ৰিলেটেড কিছুমান কথা যে কম তোমালোকে বই নাখাবা যে ফাৰ্ষ্ট ইয়াৰ তোমালোকে মানে বই নাখাবা তাৰপিছত তোমালোকে যেহেতু মানে SLC এক্সাম দিছা বই নাখাবা আৰু কনফিডেন্স গেইন কৰি যাবা ভিডিঅ'টো কেনে পালা এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আগন্তুক ভিডিঅ' পাবৰ কাৰণে থ্যাংক ইউ অল অফ ইউ